বানপানীয়ে মে আৰু জুন মাহত সমান্তৰালভাৱে এটা মাহৰ ভিতৰতে দুটাকৈ বানপানীয়ে মানুহখিনিক সৰ্বহাৰা কৰি পেলাইছে। এই সৰ্বশ্ৰান্ত মানুহখিনিক সহায় কৰিবৰ কাৰণে পশ্চিম দৰঙৰ প্ৰায় 25খন গাঁৱক সামৰি ছেভ দ্য চিলড্ৰেন নামৰ অৰ্গেনাইজেশ্যন এটাই কাম কৰি আছে মে মাহৰ পৰাই। তেখেতসকলে 3টা পৰ্যায়ত কাম কৰিছে। প্ৰথমতে আমাৰ যিসকল মানুহ কেম্পত আছিলে সেই কেম্পত কিছু সামগ্ৰী প্ৰদান কৰিছিল। তাৰপিছত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত সহায় কৰিবৰ কাৰণে কিছু তেখেতসকলে হাউচ হোল্ড পৰ্যায়ত ছাৰ্ভে চলাই প্ৰতি ঘৰ মানুহকে যিখিনি একদম পাবৰ যোগ্য প্ৰায় আমাৰ 90% মানুহ সোমাইছে পশ্চিম দৰঙৰ 25খন গাঁৱৰ প্ৰায় 3700 ঘৰ মানুহক তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু এইটো হৈছে দ্বিতীয় পৰ্যায়ত 625 ঘৰ মানুহক তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়িছে। আৰু এই 625 ঘৰ মানুহক 3 ধৰণৰ সামগ্ৰী কিট, দ্বিতীয়টো হৈছে শেল্টাৰ কিট আৰু তৃতীয়টো হৈছে ফুড কিট। গতিকে আমি ছেভ দ্য চিলড্ৰেনক ধন্যবাদ জনাইছোঁ আৰু আমি ৰাইজৰ ওচৰত আমাৰ যিখিনি কাম কৰি গৈছোঁ তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে আমি ৰাইজৰ ওচৰত মাত জনাম।